কেনে আছা? ঠিক তোমাক এৰি অহা দিনটোৰ দৰে। মানে সুখী? কিছুমান প্ৰশ্নৰ উত্তৰ নাথাকে ডাবু। তুমি তেতিয়াও বুজা নাছিলা আৰু এতিয়াও নুবুজিলা। মই বুজি নাপাওঁ বাবেইতো বুকুত একুৰা ঘাঁ লৈ ঘূৰি ফুৰিছোঁ। এতিয়াও কলিজাৰ ভিতৰত দপ দপকৈ জ্বলি আছে তোমাৰ নামত থকা জুই একুৰা সুস্মিতা। মৰমবোৰ হয়তো এনেকুৱাই। এবাৰ সুধিব মন নাযায়নে কেনে আছো বুলি? তুমি সুখ বিচাৰি এটা ব্যতিক্ৰম জীৱন বিচাৰি মোৰ পৰা আঁতৰি গৈছিলা। মোৰ মন গ'ল বুলি দিনতেই জোনবাইটো উলিয়াই লৈ জোনাকী পৰুৱাৰ সৈতে উমলিব নোৱাৰোঁ মই, আৰু সেইবাবেই তুমি আঁতৰি গৈছিলা। মন গ'লে সকলো বস্তু নাপায় সুস্মিতা। মোক এবাৰ এটা ফোন কল কৰিবলৈ মন নাযায়নে ডাবু? মন যায়। ঘণ্টাৰ পিছত ঘণ্টা তোমাৰ সৈতে কথা পাতিবলৈ মন যায়। আজিও ছেভ হৈ আছে তোমাৰ নাম্বাৰটো মন মগজু কলিজা সকলোতে, কিন্তু ডাইল কৰিবলৈ ভয় লাগে। যেতাই ফোনটো হাতত লওঁ এশটা গৰম তেজ আহি কাণত জমা হয়, বুকুত অজস্ৰ অভিমান আহি জমা হয়। সেইবোৰ তুমি নুবুজিবা। ক'ত আৰম্ভ হৈছিল আৰু ক'ত শেষ হ'বলৈ গৈ আছে এই প্ৰেম কাহিনী।